নমস্কাৰ জনালো বন্ধু বান্ধৱীসকল। আজি আপোনালোকক দেখাব বিচাৰিছোঁ যোৰহাটৰ হাতীগড়ত অৱস্থিত হাতীগড় শিৱ দেৱালয়। যি ভাগ দেৱালয় নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউ পূৰ্ণানন্দ বুঢ়াগোহাঁইদেৱে। ইতিমধ্যে যোৰহাটৰ বহু লোকে জানে যে আহোম ৰাজ্যৰ শেষ ৰাজধানী যেতিয়া যোৰহাটত পাতিছিল, সেই সময়ত নগা পাহাৰৰ পৰা যোৰহাটৰ মাজেৰে নিমাতী হাতীশাললৈকে এটা গড় নিৰ্মাণ কৰিছিল আৰু সেই গড়টোৰ মাজেৰেই আহোম ৰজাই বনৰীয়া হাতীসমূহক ব্ৰহ্মপুত্ৰৰ পাৰত ধৰি বিভিন্ন প্ৰশিক্ষণ দিবৰ বাবে আৰু বিভিন্ন কৰ্মত নিয়োগ কৰিবৰ বাবে নগা পাহাৰলৈ লৈ গৈছিল। আৰু সেই সময়তে অৰ্থাৎ প্ৰায় 1786 চন মানতে যোৰহাটৰ মাজেৰে পাৰ হৈ যোৱা এই গড়টোক হাতীগড় নাম ৰাখিলে। আৰু সেই হাতীসমূহ অনা নিয়া কৰোঁতে হোৱা বিভিন্ন দুখ দুৰ্গতি নিৰ্মূল আৰু প্ৰজাৰ মংগলৰ উদ্দেশ্যে এই হাতীগড়টোৰ কাষতে এভাগ শিৱ দেৱালয় নিৰ্মাণ কৰিলে আৰু ইয়াৰ নাম ৰাখিলে হাতীগড় শিৱ দেৱালয়। গতিকে এতিয়া বলক সেই শ বছৰ পুৰণি শিৱ দেৱালয় ভাগ বৰ্তমান কেনে আছে তাক চাই আহোঁগৈ। ইতিমধ্যে আহি পালোহি যোৰহাটৰ বিখ্যাত হাতীগড় দেৱালয়, আৰু হাতীগড় দেৱালয়লৈ আমি এতিয়া এইফালে সোমাই যাম। আৰু বন্ধুসকল, এইফালে হৈছে আমাৰ যোৰহাট টাউন। প্ৰায় ইয়াৰ পৰা 8 কিলোমিটাৰ গ'লে আমি যোৰহাট টাউন পাম। আৰু এইফালে হৈছে আমাৰ শিৱসাগৰ, এইফালে হৈছে শিৱসাগৰ, তাৰপিছত এইফালে হৈছে আমাৰ যোৰহাট। গতিকে চাই থাকক, আমি এতিয়া বৰ্তমান সোমাই যাওঁ আমি হাতীগড় দেৱালয়ৰ ভিতৰলৈ। ইতিমধ্যে ভিতৰলৈ সোমাই আহিছোঁ আৰু হাতত লৈ আহিছোঁ 2টা বিস্কুটৰ পেকেট। এই বিস্কুটকেইটা আমি কাক খুৱাওঁ ক'ত খুৱাওঁ আপোনালোকে চাই থাকক পাছলৈ ভিডিঅ'টো। আৰু এইখন হৈছে আপোনাৰ হাতীগড়লৈ সোমাই অহা বোৰ্ডখন, শ্ৰী শ্ৰী শিৱ দেৱালয়, হাতীগড় যোৰহাট। এতিয়া সোমাই যাওঁ বলক। আৰু বৰ্তমান আহি পাই গ'লোহি আমাৰ আহোম ৰজাৰ খ্যাত হাতীগড় শিৱ দেৱালয়। ইমানতে আমি লাহে লাহে সোমাই আহিলোঁ হাতীগড় দেৱালয়ৰ সোঁকাষে থকা বন্তি প্ৰজ্বলন স্থানলৈ। আৰু এই স্থানতেই বন্তি প্ৰজ্বলন কৰে আমাৰ ভক্তসকলে। আৰু ইমানতেই আমাৰ চেনেলৰ দৰ্শকসকলৰ মংগল কামনাৰ্থে এবাৰ মূৰ দোৱাই লওঁ আহক। আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াৰ ভিতৰ ভাগ, আৰু ইয়াৰ ভিতৰতেই আছে এভাগ শিৱলিংগ, যি ভাগ শিৱলিংগত সেই সময়ৰ ৰজা পূৰ্ণানন্দ বুঢ়াগোহাঁইদেৱে পূজা পাতল কৰিছিল। ইয়াৰ পাছতেই আমি লাহে লাহে মন্দিৰৰ কাষৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহিয়েই বাওঁকাষে এটা বৃহৎ আকাৰৰ বৰপুখুৰী দেখা পালোঁ। আৰু এই বৰপুখুৰীটোতেই আছে বিভিন্ন ধৰণৰ মাছ, বিভিন্ন ধৰণৰ কাছ আৰু জীৱ জন্তুবিলাক আছে ইয়াৰ কাষতে। ইতিমধ্যে লাহে লাহে মন্দিৰৰ পৰা আমি ওলাই আহি ইয়াৰ চৌপাশটো এবাৰ নিৰীক্ষণ কৰি লওঁ আহক।
ইয়াৰ পাছতেই মই হাতত লৈ যোৱা বিস্কুটৰ পেকেট দুটা ভাগ বতৰা কৰি দিলোঁ ইয়াত থকা ছাগলী, কুকুৰ, পাৰ আৰু পুখুৰীত থকা মাছ আৰু কাছবিলাকক।